স্বাগতম জনাইছোঁ ইউটিউব চেনেল ঋতুৰাজলৈ। কি কম ক'বলৈ ভাষা বিচাৰি পোৱা নাই। অতিকৈ দুখৰ খবৰ, অসমৰ সুদৰ্শন অভিনেতা কিশোৰ দাস আৰু আমাৰ মাজত নাই। বহুদিনৰ পৰাই তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিলে। প্ৰথমে গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত চিকিৎসা গ্ৰহণ কৰিছিলে আৰু উন্নত চিকিৎসাৰ বাবে তেওঁ মুম্বাইলৈ গৈছিল। মুম্বাইত চিকিৎসা গ্ৰহণ কৰি উভতি আহিছিল কিছু সুস্থ হৈ। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত আকৌ চেন্নাইলৈ লৈ যোৱা হৈছিলে। শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হৈছিলে তেওঁ আৰু ক'ভিডত আক্ৰান্ত হোৱাৰ লগে লগে ক্ৰমাৎ দুৰ্বল হৈ পৰিছিলে। ক'ভিডেই তেওঁৰ বাবে কাল হৈ পৰিলে আৰু অৱশেষত চেন্নাইত জনপ্ৰিয় অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে। কেইবাখনো ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিলে। শেহতীয়াকৈ মুক্তি লাভ কৰিছিলে দাদা তুমি দুষ্টবৰ নামৰ ছবিখন। আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক। আপুনি য'তে আছে কুশলে থাকক।